এবেগ সোণ আৰু ৩জন বন্ধু। এসময়ত এখন গাঁৱত ৩জন বন্ধু আছিল। সিহঁতে এদিন কাম বিচাৰি চহৰলৈ বুলি ওলাই যাওঁতে ৰাস্তাত এটা বেগ পৰি থকা দেখা পায়। বেগটো খুলি চাই দেখে যে বহুত সোণ আছে। ৩জন বন্ধুৱে সোণখিনি আটায়ে সমানে ভাগ কৰা সিদ্ধান্ত লয়। সেই সময়ত এজনৰ ভোক লাগিল। সি কিবা খোৱা বস্তু বিচাৰি গ'ল। সি মনে মনে এটা বুদ্ধি সাজিলে যে বস্তুখিনিত বিষ মিহলাই আনিব, তেতিয়া খোৱাৰ পাছত দুয়োজন মৰিব আৰু সোণখিনি অকলে পাব। বাকী দুজনেও মনে মনে কথা পাতি ল'লে যে আমি তাক মাৰি পেলাম, তেতিয়া আমি সৰহকৈ সোণ পাম। অলপ সময়ৰ পাছত খোৱা বস্তু লৈ পালেহি। সিহঁত দুজনে লগলাগি তাক মৰিয়াই মৰিয়াই মাৰি পেলায়। তাৰ পাছত সোণখিনি দুয়োজনে ভগাই ল'লে। সেই ঠাইৰ পৰা যোৱাৰ আগে সিহঁতে খোৱা বস্তুখিনি খাই পেলালে। অলপ সময়ৰ পাছত সিহঁতো মৰি থাকিল। নীতিশিক্ষা: অতি লোভ আৰু মোহে মৃত্যু মাতি আনে, অৰ্থাৎ লোভেই পাপ, পাপেই মৃত্যু।